Say what you wanna say to me now. I wanna wake up with you in the morning. Show me there's nothing fake to me now. I wanna wake up with you in the morning. Say what you wanna say From to me England, now. enjoying India. Yay! What's your name? My name is Rashmita. Rashmida. I'm Jessica. Oh, Jessica, Yeah. nice to meet you. This is Oh Tom. my god. Hi guys. Hi guys. Turn this room, turn it to an ocean. Okay. Let me float around. Hello, namaskar. Eyes closed, like we're dreaming even when we're not. নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। পুনৰ আন এক নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ পজিটিভিটি আৰু স্মাইলৰ সৈতে। আজিতো বিশেষকৈ পজিটিভ হ'বলৈ লাগে, কাৰণ হৈছে আজি কৃষ্ণ জন্মাষ্টমী। আৰু জন্মাষ্টমীৰ বাবে আপোনালোক সকলোকে বহুত বহুত শুভকামনা থাকিল। আৰু জন্মাষ্টমী মানেই হৈছে পজিটিভিটি। আৰু কি কি হয় আজিৰ দিনটোত জন্মাষ্টমী উপলক্ষে সেই বিষয়ে আপোনালোকক নিশ্চয় দেখুৱাম। আপোনালোকে জন্মাষ্টমীত পালিছেনে নাই আৰু কি কি কৰিছে সেইটো নিশ্চয় তলত কমেণ্ট কৰি কৈ দিব। তো এতিয়া প্ৰায় আবেলি হৈছে আৰু জন্মাষ্টমীৰ বাবে কি কি যোগাৰ কৰা হৈছে সেইখিনি আপোনালোকক দেখুৱাম। চ' লেটছ গেট ষ্টাৰ্টেড। মন্দিৰত যোগাৰ কৰি থৈ দিয়া হৈছে জন্মাষ্টমীৰ বাবে প্ৰসাদ আৰু শৰাই, আৰু অলপমান পাছতে বৰাই দিব খালি। বাকী চবখিনি যোগাৰ কৰি থৈ দিয়া আছে। কি কি যোগাৰ হৈছে নিশ্চয় এতিয়া নেদেখুৱাওঁ, খালি যোগাৰখিনি কৰি থৈ দিয়া হৈছে। চ' বন্ধুসকল, কৃষ্ণ জন্মাষ্টমীত প্ৰথমবাৰৰ বাবে ৰবাব টেঙা দিয়া হয়। এইটো বছৰৰ প্ৰথমবাৰৰ বাবে দিয়া হয়। গোঁসাইক বৰাই উঠি কিনে তাৰপাছত খাবলৈ আৰম্ভ কৰে ৰবাব টেঙা, আৰু ওপৰত আছে ৰবাব টেঙাৰ গছ। খাবলৈ বহুত মন গৈছে, আৰু ৰবাব টেঙা অলপ আগতে পাৰি নিছে। আজি বঢ়াই দিব প্ৰসাদত, আৰু তাৰ পাছৰ পৰা আমি মানুহ জাতিটো খাবলৈ পৰা হৈ যাম। ওপৰত সৰু চাই আৰু এটা আছে, নাজানো আপোনালোকে দেখা পাইছেনে নাই। চ' আজিৰ পৰা ষ্টাৰ্ট হৈ গ'ল আমি খাব পৰাকৈ। আৰু এতিয়া আবেলি হৈছে। আবেলি টাইমত মই এনেই অলপমান আছোঁ, আইতাহঁতৰ ঘৰতে আছোঁ। ঘৰত যোৱা নহ'ল, আইতাই ক'লে থাক বুলি কিনে। জন্মাষ্টমীৰ দিনা মন গৈছিল ঘৰত যাব, কিন্তু যোৱা নহ'ল। চ' আছোঁ এতিয়া ইয়াতে, আৰু শৰাই বৰাই দিব। যিহেতু কৃষ্ণ জন্মাষ্টমী ভাটিবেলাকৈ হয়, ৰাতিকৈ হয়, গতিকে এতিয়া আছোঁ। কৃষ্ণ জন্মাষ্টমীত চাকি জ্বলাব লাগে চাৰিওফালে, আৰু সেইবাবে ময়ো জ্বলাইছোঁ, যাতে চাৰিওফাল পোহৰ হৈ থাকে চাকিৰ পোহৰেৰে। বহুতে মোক সোধে মোৰ পজিটিভিটিৰ ৰহস্য কি। সেয়া হৈছে শিৱা, যাৰ পৰা মই পজিটিভিটি আৰু হেপিনেছ পাওঁ। তেওঁৰ পৰাই পাওঁ শক্তি বেয়াৰ টাইমত যুঁজিব আৰু ভালৰ টাইমতো স্থিতপ্ৰজ্ঞ হৈ থাকিব। গেটৰ ফালে ধূপৰ সুগন্ধি বিয়পাইছোঁ লক্ষী দেৱীক আবাহন কৰি। আৰু আমাৰ প্ৰসাদ এতিয়া ভাঙিলে। আৰু এটা ইম্পৰ্টেণ্ট কথা যে অসমীয়াৰ যি প্ৰসাদ হিচাপে আগবঢ়োৱা হয় বুট মুগ, সেয়া খুব হেল্ডি হয়। তাৰ লগতে ফল থাকে, যাৰ পৰা ভিটামিন প্ৰটিন এইবোৰ পোৱা যায়, গতিকে খুব হেল্ডি প্ৰসাদ হয়। প্ৰসাদ বঢ়োৱাৰ পাছত এতিয়া মই প্ৰসাদ বিলাবলৈ নি আছোঁ ওচৰৰ মানুহক, গতিকে মই বিলাই লওঁ। মঞ্জু খুৰী লওক। ৱেলকাম। আইতাক দি থৈ আহিলোঁ, প্ৰসাদ বিলাই থৈ আহিলোঁ। বিলোৱাটো এটা পৰম্পৰা আছে ন, যেতিয়া প্ৰসাদ ভঙা হয় তো তাৰ পাছত বিলাব লাগে। চ' বিলাই থৈ আহিলোঁ, এতিয়া খাম। আপোনালোকে খালে নাই সেইটো ক'ব, কি কি বস্তু আছিল সেইটোও ক'ব। তো এতিয়া খাম। চ' ফাইনেলি এতিয়া প্ৰসাদ খাবলৈ লৈছোঁ। প্ৰসাদ চবকে বিলালোঁ, বিলোৱাৰ পাছত এতিয়া আমাৰ খোৱাৰ বাৰী। চ' খাওঁ এতিয়া।
বহুত টেষ্টি হৈছে এইটো বছৰত ফাৰ্ষ্ট টাইমৰ কাৰণে ৰবাব টেঙা হ'ল ৰবাব টেঙা ফাৰ্ষ্টতে ভগৱানক আগবঢ়াব লাগে তাৰপাছত খাব লাগে গতিকে এই বছৰত ভগৱানক আগবঢ়োৱা হ'ল আৰু এতিয়াৰ পৰা আমি খাব পাৰোঁ বাই দ্য ৱে আপোনালোকে প্ৰসাদ খালেনে নাই জন্মাষ্টমীৰ প্ৰসাদ সেইটো তলত কমেণ্ট কৰি ক'বলৈকে নাপাহৰিব আৰু এতিয়া গধূলি হৈছে গধূলি টাইমত প্ৰসাদ খালোঁ আৰু জন্মাষ্টমীৰ দিনটো আচলতে এনেদৰেই গ'ল বিভিন্ন ব্যস্ততাৰ মাজেৰে বহুত কিবাকিবি কামৰ মাজেৰে তেনেকৈ গ'ল এতিয়াৰ পৰা আৰম্ভ হৈ গৈছে পূজা লগা বতৰ গতিকে পূজালৈকেও বেছি দিন নাই শাৰদীয় পূজালৈকে পূজা লাগিবলৈ ধৰিছে বতৰটো মৌচমটো অচম হৈ আছে আৰু মৌচমটোও কৈ আছে যেন পূজাৰ বতৰ চ' আজিৰ ব্লগটো ইমানতে শেষ কৰোঁ আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিল যদি ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম আন এক নতুন ব্লগৰ সৈতে আজিলৈ ইমানতে এৰিছোঁ শুভৰাত্ৰি